কি হ'ল তোমাৰ? কান্দিছা যে? ইমানকে কিয় কান্দিছা? মোৰ লগৰ এজনী আছিলে যে, তাইৰ কুকুৰ এটা আছিলে, কুকুৰটো ঢুকাল। বহুত ক্ল'জ আছিল তোমাৰ? নহয় আই এম এলাৰ্জিক টু ডগ। তেন্তে কিয় কান্দিছা? মোৰ তাত কি পিন্ধি যাম? পিন্ধিবলৈ কাপোৰ থাকিবতো লাগিব ন, কাপোৰ নাই, সেইকাৰণে ওলাই বহি আছো। যাওঁ কাপোৰ কেইটামান কিনি আহো। ঐ, তোমাৰ নহয় এফবিৰ হয়, প্ৰফাইল পিকখনত মানে ডিপিখনত লাভ ৰেক কৰিছে ছোৱালী এজনীয়ে। ডু গেট ডেট? লাভ ৰেক কৰিছে। সঁচাকে মোক লাভ ৰেক কৰিছে? লা 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 লা। 500 টকা এটা দিয়া। 500 টকা আকৌ কেলে? আৰে তাইক মই লগ পাম, লগ পালে মই চৰিয়াব লাগিব নে নালাগে? চেণ্ডেলেৰে চ' মই এযোৰ শ্লিপাৰ কিনিব লাগিব নে নালাগে? মই কি পুৰণা চেণ্ডেল যদি তাইক চৰ মাৰি থৈ আহিমগে নেকি? দিয়া 500 টকা দিয়া। জানা মোৰ আজি ইমান পানী পিয়াহ লাগি আছে। পানী নাখালে যে মোৰ বহুত পেটটো বিষায়, আৰু পেট বিষালে এইবাৰ যে মই চিয়ৰ চেন্নাইত ভৰ্তি হ'ব লাগিব। আৰু চেন্নাইত ভৰ্তি হলে মোকতো বহুত কাপোৰ লাগিব। হস্পিটেলত থাকিবলৈ মোৰ এটাও কাপোৰ নাই, তুমি গম পোৱা? অ' মা, কি হ'ব বাৰু? মই শ্বপিং কৰি আহোঁগৈ। ৰবা ৰবা, তাৰ পিয়াহে লাগিছিল, পানী অকমান খাই লোৱা।